হীৰকজ্যোতি দত্তৰ কথাৰে জয়ন্ত হাজৰিকাৰ আবৃত্তিৰে আজি আপোনালোকৰ মাজলৈ লৈ অনা কবিতাৰ শিৰোনাম সাম্প্ৰতিক। নিজকে কেনেকৈ শুনো? আমিবোৰ এতিয়া কোন পথৰ যাত্ৰী? আজি ৰাজপথ জনশূন্য আৰু নীৰৱতা। হৃদয়ৰ অনুভৱবোৰো বৰ্তমান শূন্যতাৰ জখলা। চৌপাশে কেৱল নিৰাশাৰ সমনীয়া। অভিভক্ত যে অমান্তিৰ এনা। বিমূৰ্ত চিন্তাৰে পাৰ হৈছে বিনীত ৰজনী। নিহততাই হৃদয়ত শুনাইছে বিষাদৰ গান। কিন্তু কাৰ ভুলৰ বাবে আজি এই মৃত্যুৰ বিভীষিকা? কিয় এন্ধাবোৰে আৱৰি ধৰিছে প্ৰতিটো ক্ষণ? প্ৰকৃতিয়েচোন হাঁহিছে। উলংগ ফাগুনৰ শৰীৰত বসন্ত পিন্ধিছে নতুন পোছাক। মুক্ত বিহংগৰ কল্পনানীত ফুটি উঠিছে মুক্তিকামী পৃথিৱীৰ জয়গান। কিন্তু জীৱশ্ৰেষ্ঠ মানুহৰ চকু পাহিবোৰচোন সেমেকিবলৈ ধৰিছে। অদৃশ্য শত্ৰুৱে সন্মুখত চলাইছে মৃত্যুৰ মুকলি কুচকাৱাজ। ক্ৰমা অনিশ্চয়তাৰে আৱৰি ধৰিছে সময়। কলিজা কোনবোৰো এতিয়া আতংকৰ অৱস্থা। তথাপিও জানো শুদ্ধ হম আমিবোৰতো মৃত্যুৰ উপত্যকাত কঠীয়া সিঁচিবলৈ যোৱা বেইৰণী ভাও। কবিতাটো শুনি কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভাল লাগিলে এটা লাইক কৰিব। আকৌ এটা সুন্দৰ কবিতাৰে সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।